গাইজ গুড মৰ্ণিং মই কুকি আৰু পুনৰবাৰ নতুন এটি ভিডিঅ' লৈ মই আকৌ আহি গ'লোঁ প্ৰথমতে মই আপোনালোকক সুধিব বিচাৰোঁ কি খবৰ সকলোৰে নিশ্চয় সকলো ভালেই আছে সকলো ভালে থাকক সুস্থ থাকক মোৰ খবৰ ভালেই আজি ভাবিলোঁ ডেইলি ভ্লগ ষ্টাৰ্ট কৰিম জাষ্ট শুই আহিছোঁ আৰু দেখিছে চকু একদম পুৰা ফুলি আছে গতিকে দিনটোত কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চলো ব্ৰাছ কৰি আছোঁ মুখ ধুই হৈ গ'ল মুখ ধুই আহিলোঁ এতিয়া খাবলৈ আহিছোঁ গৰম পানী দেখিছেনে গৰম পানী ফালি কেনেকৈ গৈছেগৈ গম পাই গৈছোঁ গৰম যে ফুলবোৰ ইমান সেনেকৈ ফুলি আছে দেখাম দি ৰ'ব মই খাই ল'ব লাগিব হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সৰু হোৱানা এইজোপা কালাৰটো কিমান ডাঠ দেখিছে এইজোপা ইমানটো ডাঠ আৰু সেইজোপা চাওক ইমান পাতলা সেইজোপা ইমান ডাঠ গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা মই যাওঁ অকণমান এক্সাৰচাইজ কৰোঁগৈ এক্সাৰচাইজ কৰি মেলি পেলাই বোলো লগ পাওঁ বৰ এটা মন নাই হাত ভাল হোৱাই নাই নহয় বুজিছে নাই বেজি লোৱা কেলে মানে এনেই ভাগে নিবিষায় কিন্তু মানে যেতিয়া মানে এনেকৈ হাতটো এনেকৈ পিটিকি দিওঁ নাই তেতিয়া বেয়া বিষায় বহুত বিষায় ভালে হোৱা নাই এতিয়া মই যাওঁ এক্সাৰচাইজ কৰি গা ধুই পেলাই লগ পাই আছোঁ আপোনালোকক আৰু ইমানেই বেছি ৰ'দ দিছে নহয় ইমান গৰম দিছে ৰ'দ মানে এইটো ভালৰ কাৰণে নহয় আকৌ বুজিছে নাই চাব অকণমান দেৰি পিছত বৰষুণ দিব মানে অকণমান ক'লা ক'লাও পৰি আছে অকণমান ৰ'দো দিছে পাগলা বতৰ মই এক্সাৰচাইজ কৰি আহোঁ তাৰপিছত লগ পাই আছোঁ এক্সাৰচাইজ কৰি হৈ গ'ল এতিয়া যাওঁ গা ধুবলৈ গা ধুই পেলাই লগ পাই আছোঁ গা পা ধুই একদম আহি গ'লোঁ এতিয়া যাওঁ ভাত খাবলৈ বলক খানা হৈ গ'ল ৰেডি কুন্দুলি আলুগুটি ভাজি মাছ আৰু দালি ভাত পানী খাই কৰি একদম আহি গ'লোঁ একদম ফুল্টি হৈ গ'ল ইমান গৰম উঠিছে বাপৰে বৰ ৰ'দ দিছে পাই এতিয়া মই আপোনালোকক দেখাওঁগৈ আমাৰ পুখুৰীৰ মাছ পুখুৰীটোতো নিশ্চয় দেখিছে মাছকেইটাও দেখাই দিওঁ নে কি কয় বলক বলক দিলে মই বৰষুণ দিব বুলি বৰষুণ দিয়া নাই কিন্তু বতৰ দেখো ক'লা হৈ আছে গোটেইখন দেখিছে নাই বৰষুণ দিব আৰু এতিয়া বৰষুণ দি দিলে বঢ়িয়া আমাৰ পুখুৰীৰ মাছ বেছিভাগ ৰূপচন্দা আছে বাকী বেলেগ মাছো আছে বাৰু কিন্তু এই মাছৰ দানাখিনি দিয়াৰ লগে লগে একদম ৰূপচন্দা কেইজনী একদম মানে পূৰা আহে দেখিছেনে ইয়াত আৰু কি আছে দেই এইটো কি মাছ বুলি কয় ৰ'ব এক ছেকেণ্ড মনত পেলা কিবা জাপানী কাৱৈও বহুত আছে আমাৰ ধৰি ধৰি মাজে মাজে খাই থকা হয় আৰু জাপানী কাৱৈটো মানে দিলে মানে এটা বা দুটা পৰিলেও বহুত হৈ যায় ন সেইকাৰণে আমাৰ চাওকচোন ইমান মৰম লাগিছে ন
আহিছোঁ মাত্ৰ বৰষুণো দিলে তাৰপিছতে আৰু মই শুই থাকিলোঁ বৰষুণ দিওঁতে শুৱা মেষ্টে বেলেগ নহয় জানো তাৰপিছতে শুই উঠিলোঁ বুজিছেনে উঠি পেলাই মানে পৃথিৱীখনৰ হেৰিটো বৰ বেলেগ ধৰণৰ লাগিছে মানে কেনেকুৱা লাগিছে মই নিজেও বুজি পোৱা নাই মানে কিবা এটা ভাল লগা নাই সেমেকি আছে গোটেইখন আৰু এনেকৈ থাকিলে জ'চটো নুঠে ন ভাল নালাগে আৰু তাৰপিছতে শুওঁতে সপোন দেখিলোঁ বাপেকে নকওঁ পাই মই লাজ পাম সপোনটো ক'লে ভোকো লাগিছে মুখ হাত ধুই পেলাই ফ্ৰেছ হৈ আহি পেলাই লগ পাই আছোঁ কিবা এটা বনাওঁগৈ ব'লক বনাবলৈ যোৱাৰ আগতে লগ পালোঁ আমাৰ বা এজনীক আৰু মানে বতৰটো এনেকুৱা আৰু এনেকুৱা বতৰত ফুৰি পেলাই ভাল লাগে ন সেইকাৰণে বোলো অকণমান ওলাই যাওঁ বেছিলৈ নাযাওঁ আমাৰ নামঘৰটোৰ ওচৰতে ওলাই যাওঁ এয়া হৈছে মোৰ বা মামু নমস্কাৰ মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া না কোনেও মোক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰা হৈছে চেনেলটো আমাৰ কৌমানি মৰমৰ ভণ্টিজনী চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট চব কৰি দিব আৰু থেংক ইউ কৰি দিব বুজিছেনে নকৰাকৈ নাথাকিব ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে যদি লাইক কমেণ্ট এজনী আমাৰ মৰমৰ ভণ্টি একদম মই চবৰে মৰমৰ চাওক না মোতকৈ ডাঙৰ ডাঙৰ চববোৰ চৰি মোতকৈ ডাঙৰ ডাঙৰ চববোৰ টিকলোঁ মই ওখ দেখিছে একদম এই সেউজীয়াবোৰ যে ইমান মৰম লাগিছে চাওকচোন আধা মামুহঁতৰ হয় আধা হেৰি কৰিলে বাৰু সিফালে ৰুই আছে ইফালে কঠীয়া পাৰিছে আধা কি কয় এইবোৰ কঠীয়া কি বুলি কয় এইটো কঠীয়া তুলিলে চৰি আধা কঠীয়া তুলিলে ইমান মৰম লাগিছে ন দেখিবলৈ ইমান টিকলোঁ হৈ থাকোঁতে বৰ মৰম লাগে দেখিবলৈ মামু এতিয়া যাওঁ মই খানা বনাওঁগৈ বাই এতিয়া ব'লক আমি বনাওঁগৈ কিবা এটা ভোক লাগিছে পাই মই পানী কেঁচু এইটো মই পানী কেঁচু তোমাৰ কি হৈছে তোমাৰ মূৰটো কিনো বিষ তাৰ মূৰটো বিষ কি যে বুজি পাইছে আকৌ ক'ব কঁকালটো ইমান বিষাইছে আজি মোৰ সি গোটেই ঘৰৰ কাম বন নকৰে জানো এতিয়া একদম মূৰটো ধৰি ধৰিছে শুই উঠিছে মানে মূৰটো ধৰিছে কুকি মোৰ ইমান মোৰ বিষ আলুখিনি বইল কৰি আহিলোঁ মই ভাবিলোঁ এতিয়া হেৰি বনাওঁ আলু মুড়ি অকণ বনাওঁ সেইকাৰণে আলুখিনি ফাৰ্ষ্ট বইল কৰি ল'লোঁ তাৰপিছতে ফ্ৰিজৰ পানী দি বাকলিখিনি গুচাই লওঁ আলুগুটি বাকলি গুচাবা নেকি লৈ থাকা মানে আজি ডাৱৰীয়া ন বতৰটো আৰু মানে ইমানেই মোৰ জালমুড়ি অকণ খাবলৈ মন গৈ আছে নহয় ইভাগে আগতে মানে আমাৰ ঘৰৰ ফালে আহে এইবোৰ এনেকৈ চানাৱালা তাৰপিছতে ফুচকাৱালা আজিকালি নহা হ'ল বুজিছে নে ইমান বেয়া লাগে কেতিয়াবা খাবলৈ মন যায় আৰু কি কৰিম সেইকাৰণে আজিও মন গ'ল বোলো অকণ বনাওঁ খাই লৈ বোলো বনাওঁ আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ একেবাৰে চিম্পুল কিনো দেখাম ন হৈ যাব আৰু বনাওঁ যেতিয়া দেখাওঁ আলুগুটিখিনি বাকলি গুচাই হৈ গ'ল সেইখিনি এতিয়া মই অকণমানিকৈ কাটি লওঁ এয়া আলুখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াৰ ওপৰতে মই দিলোঁ মুড়ি আৰু তাৰ ওপৰতে দিম মই বিংগো তেৰেমেৰে মোৰ পেকেট কেইটামান আনি থোৱা আছিলে কাৰণে দিলোঁ বিংগো তেৰেমেৰে দিম ভাঙি লৈছোঁ গোটেইখিনি তাৰপিছতে দিম মই ভুজিয়া তাৰপিছতে দিম মই আংগুল চিপছ অকণমান দুপিচমান পোৱালিয়ে খায়ে পেলালে অকণমানহে আছে সেইকণ দি দিলোঁ দি পেলাই গোটেইখিনি মিক্স কৰি লওঁ তাৰ ওপৰতে চচ দিলোঁ তাৰ ওপৰতে এপিচ নেমু চেপি দিলোঁ আৰু তাৰপিছতে আমাৰ খাব পৰা হৈ গ'ল দেখিছেনে দেখিবলৈ ইমান টেষ্টি লাগিছে খাবলৈও টেষ্টি হৈছে দিয়ক ট্ৰাই নকৰাকৈ নাথাকিব হা এবাৰ ট্ৰাই কৰি চাব ভাল লাগিছে খাই আপোনালোকে এনেই আৰু ঘৰত বনাই পেলাই এবাৰ খাই চাব আৰু সুন্দৰ সেইটোৱে আৰু লকডাউনত ক'তনো আৰু দোকানে পত্ৰই যাম ন ঘৰতে বনাই খোৱাৰ বেষ্ট মই খাই লওঁ লগ পাই আছোঁ A few moments later. গোটেই মই লগ পাইছোঁ ন একচুৱেলি অথনি মই এনেকৈ খাই বৈ মেলি পেলাই আৰু এনেই কিবি কৰি মেলি থাকিলোঁ সেইবোৰ কি দেখাম মেলিম আৰু ন সেইকাৰণে নেদেখালোঁ আৰু এনেই থাকিলোঁ গতিকে কিবা এটা দেখাওঁ ৰ'ব দেখিছেনে আজি বধিব লাগিব
হাঁহটো দেখিলে মই একচুৱেলি এনেকৈ লৈ পেলাই দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে মোৰ এই হাঁহ বোলা বস্তুটোতে ইমানেই বেছি ভয় লাগে কেলৈ ক'ব নোৱাৰোঁ বুজিছেনে এই ঠোঁটখনি যিটো কেনেকৈ আহে খুটিবলৈ সেইকাৰণে মোৰ বৰ ভাল লাগে সেইকাৰণে মই নধৰিলোঁ আৰু গতিকে ৰাতিৰ সাঁজ আমাৰ সেইজনাই চলিব মই নাখাওঁ হাঁহৰ মাংস মই নাখাওঁ মানে মোৰ কাৰণে জানো কি বনায় গতিকে হেৰি কি কওঁ অঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলৈ যাবগৈ গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে মোৰ ভিডিঅ'বোৰ চালে ভাল পালে আশা কৰোঁ ভাল পাব আৰু তেওঁলোকেও লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো গতিকে পুনৰ এটি নতুন ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক জয় আই অসম জীৱন জিন্দাবাদ বাই বাই